নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে ভালে থাকক আজি হঠাতে এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁ বুলি ভাবিলোঁ আৰু কিমান কি ভাল বেয়া কৰিছোঁ সেয়া নাজানো আচলতে বহুত বেছি প্ৰব্লেমত পৰি আছোঁ আৰু এটা বহুত বেছি চিৰিয়াছ আৰু ইম্পৰ্টেণ্ট মেটাৰ লৈ পেলাই আজি এই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু আচলতে এই কথাখিনি নজনোৱা হ'লেও হ'লহেঁতেন যদি আমি ইমান বেছি বিপদত নপৰিলোহেঁতেন কিন্তু তেনেকৈ আজি কেইবাদিনো পাৰ হ'ল ধৈৰ্য ধৰি আছিলোঁ কিন্তু শেষৰ ফালে নাই নহৈছে একেই হৈ আছে পৰিস্থিতি ক'ৰ পৰা আৰম্ভ কৰিম তেনেকুৱা আচলতে অনুভৱ হৈছে কথাখিনি আচলতে মই অৱগত কৰোৱাটো আপোনালোকৰ আগত মোৰ বোধেৰে জৰুৰী বুলিয়ে মই ভাবোঁ ভিডিঅ'ৰ মাধ্যমেৰে মই এই কথাখিনি ক্লিয়াৰ কৰিব বিচাৰিছোঁ কথাটো হ'ল পৃথিৱীখনত ভাল কামৰ ঠাইত বেয়া কামৰ প্ৰভাৱটো বেছি পৰিছে আৰু যিফালে চাওঁ কেৱল নেতিবাচক আৰু নেতিবাচক আজিকালি নেটৱৰ্কিং ছাইটবিলাক কিমান বেছি ষ্ট্ৰং হৈ আছে বহুত বেছি মানুহ সাৱধান বা সজাগ হৈ আহিছে আজি কিছুদিনৰ পৰা আচলতে কিছুদিনৰ পৰাহে আগৰ পৰাহে এই সমস্যাত মানুহবিলাক সন্মুখীন হৈছে সেইকাৰণে মানুহবিলাকসকলে আচলতে জানে খুব ভাল ধৰণে তেওঁলোকে সজাগ হৈ আহিছে আমিও সজাগ নোহোৱা আচলতে নহয় যথেষ্ট সতৰ্কতা অৱলম্বন কৰিয়েই চলি আহিছোঁ যাতে কোনো ফালৰ পৰা বিপদ বিঘিনিয়ে ঠাই নলয়হি ডাঙৰ সমস্যাত পৰি আছোঁ মই আমাৰ পৰিয়ালটো আৰু চাগে বিভিন্নজন কিন্তু এতিয়ালৈকে তেওঁলোকৰ মুখৰ পৰা প্ৰত্যক্ষভাৱে আমি বা পৰোক্ষভাৱে জনা নাই কিন্তু গম পাইছোঁ আচলতে কথাটো হ'ল আজিকালি মানুহবিলাক যিমান এক্টিভ হৈছে সক্ৰিয় হৈছে তেনেকৈ পৃথিৱীখনো তেনেকৈ আগবাঢ়ি গৈ আছে তাৰ মাজতে আজিকালি নেটৱৰ্কিং ছাইটবিলাক ইমান বেছি ষ্ট্ৰং হৈ গৈছে যে তেওঁলোকে নকৰিব লগা বা নোৱাৰা কাম এই পৃথিৱীত একোৱেই নোহোৱা হৈছে ঠিক তেনেকৈ আমি প্ৰত্যেকৰে হাতে হাতে মোবাইল ফোন আজিকালি একেবাৰে টান কাম এটা সহজ পদ্ধতিৰে অৱলম্বন কৰিবলৈ হ'লে আমাৰ প্ৰথম হাতত থাকে মোবাইলটো আৰু মোবাইলটোৰ দ্বাৰাই পৃথিৱীৰ সকলো কাম যেন আমি হাততে পাইছোঁ তেনেকুৱা অনুভৱ হয় সেই সহজতে কামবিলাক কৰোঁতে আচলতে ভৱিষ্যতে কিছুমান প্ৰব্লেমৰ বা সমস্যাৰ সন্মুখীন হ'ব লগা হয় সেই কথা আমি কেতিয়াবা জানিও ভুল কৰি পেলাওঁ আচলতে ভুল আমি কৰা নাছিলোঁ ভুল কৰিছিলে বেলেগে আৰু শাস্তি পাইছোঁ আমি সেই কথাটোকে এতিয়া অৱগত কৰিবলৈ লৈছোঁ আপোনালোকৰ আগত এতিয়া প্ৰথম কথাটো হ'ল মই খুব থুলমূলকৈ ক'ম আপোনালোকে বোধহয় মোৰ কথাখিনি বুজিবলৈ চেষ্টা কৰিছে বা বুজি পাইছে আজিকালি বহুত বেছি এপবিলাক আহি থাকে আৰু সেই এপবিলাকে খুব এটা জটিল কামো সহজতে কৰি তুলিব পৰা কিছুমান প্ৰচেছ আমাৰ আগত দাঙি ধৰে আৰু সেই প্ৰচেছবিলাক দাঙি ধৰোঁতে আমি আগবাঢ়ি নোচোৱাকৈ কিছুমান এপ তেনেকৈ ডাউনলোড কৰি লওঁ আৰু সেই তেনেকৈ আচলতে খন্তেকৰ কথা চিন্তা কৰি ভৱিষ্যতৰ কথা বাদ দি সেই এপবিলাক যেতিয়া আমি ডাউনলোড কৰি তাৰ ব্যৱহাৰ কৰোঁ তেতিয়া আমি নাভাবোঁ যে সেই সৎ ব্যৱহাৰ কৰিছোঁ নে বেয়া ব্যৱহাৰ কৰিছোঁ আচলতে আমি এটা খুব জটিল কাম যেতিয়া খুব সাধাৰণতে কৰিবলৈ পাওঁ তেনেহ'লে আমাৰ মনেতো কেতিয়াও নকয় যে এইটো বেয়া কাম ঠিক তেনেকৈয়ে আমাৰ এজন গাঁৱৰে ব্যক্তি সম্বন্ধত ভাইটিয়ে বাৰু ভালদৰে তেওঁক চিনি পাওঁ তেওঁ আচলতে তেনেকৈ তেওঁ এপৰ যোগেদি মোবাইল ফোনত লোন লৈছিলে আচলতে এই যে লোন লৈছিলে সেই কথাটো আমি এই যে তেওঁৰ ভুলৰ শাস্তি আমি পাই আছোঁ এতিয়াহে গম পাইছোঁ এতিয়া মেইন কথাটোলৈ আহিছোঁ দেই আমাৰ সেই গাঁৱৰে এজন ব্যক্তিয়ে মোবাইলৰ যোগেদি সহজতে পোৱা এটা লোন তেওঁ আদায় লৈছিলে আচলতে লৈ পেলাই যথাসময়ত তেওঁ সেই লোনটো ঘূৰাই দিব পৰা নাই বা সেইখিনি তেওঁৰ ব্যক্তিগত কথা আমি নাজানো বাৰু কিমান কি লৈছিলে সেয়াও নাজানো যিজনে লোন লৈছিলে তেওঁৰ নামো মই ল'ব বিচৰা নাই আচলতে এই কথাখিনি যে সকলো সজাগ হ'ব লাগে আৰু কাৰো যাতে ক্ষতি নহয় সেইকাৰণেহে আচলতে এই ভিডিঅ'টো মই তৎক্ষণাতে আপোনালোকলৈ আগবঢ়াইছোঁ এতিয়া কথাটো হ'ল তেওঁ খুব সহজতে এটা লোন পাই লোনটো তেওঁ লৈ ল'লে আৰু আমি জনামতে তেওঁ লোনটো ঘূৰাই দিব পৰা নাই ঘূৰাই দিব নোৱাৰাৰ ফলত আৰু তেওঁৰ যিখিনি আমি এতিয়া কৰ্মকাণ্ডত ভুগি আছোঁ সেইখিনি আৰম্ভ হৈ গৈছে
এতিয়া সেই যে লোন ল'লে, লোন লওঁতে তেওঁৰ সম্পূৰ্ণ ডিটেইলছ, এড্ৰেছ সেই এপটোৰ যোগেদি তেওঁলোকে পাই গৈছে। অৰ্থাৎ য'ৰ পৰা লোন লৈছিলে সেই এপটোৰ যোগেদি তেওঁলোকে সেই লোন লোৱা ব্যক্তিজনৰ এড্ৰেছ, ডিটেইলছ সম্পূৰ্ণৰূপে তেওঁলোকে পাই গৈছে। আজিৰ দিনত কোনেও হাৰি নাযায়। নেটৱৰ্কিং ছাইটবিলাকৰ বেয়া আৰু ভাল প্ৰভাৱ দুয়োটাই, যিমান এটা ভাল প্ৰভাৱত পৰিছে সিমান বেয়াও পৰিছে। তাৰ এটা উদাহৰণ মই আপোনালোকলৈ আগবঢ়াই আছোঁ বৰ্তমানে। আৰু সেই কথাটো হ'ল, তেওঁ লোন লৈছিলে, সেইখিনিলৈকে ঠিকেই আছিলে, তেওঁ ঘূৰাই দিব পৰা নাই, সেয়াও তেওঁৰ ব্যক্তিগত কথা। এতিয়া কথাটো হ'ল, যিখিনি ডিটেইলছ সেই এপটোৰ যোগেদি তেওঁ চেণ্ড কৰিছিলে বা তেওঁ যেনেকৈ সেইখিনি পঠিয়াইছিলে, আচলতে তেওঁলোকে সেই এপটোৰ দ্বাৰা এপটোত অলৰেডি তেওঁলোকে পাই গৈছে। এতিয়া কথাটো হ'ল, ইমান বেছি ষ্ট্ৰং দেখিছেনে কি কৰিছে, সেই এপটোৰ দ্বাৰা তেওঁৰ মোবাইলত যিখিনি তথ্য আছে, তেওঁৰ দিয়াখিনি কথাটো কোৱাই নাই, যিখিনি তথ্য তেওঁ আগবঢ়ালে এই লোনটো ল'বৰ বাবে সেইখিনি কথাটো কোৱাই নাই। তেওঁ পাৰ্চনেল মোবাইল ফোনত থকা ফটোজ, কণ্টেক্ট নাম্বাৰ, এই সকলোখিনি তেওঁলোকে অলৰেডি ডাউনলোড কৰি লৈছে। যিটো এপৰ পৰা লোন লৈছিলে সেই এপটোৰ মাধ্যমেৰে সেই তেওঁলোকে ছাইটবিলাকে কি কৰিছে, এই লোন লোৱা ব্যক্তিজনৰ সম্পূৰ্ণ ফটোজ আৰু কণ্টেক্ট নাম্বাৰখিনি লৈ লৈছে। ইমান যে মই ক্লিয়াৰলি বা ডাঠি ক'ব পাৰিছোঁ, আচলতে আমাৰ লগত কি হৈ আছে সেই তাৰ বাবেহে আচলতে তাৰ প্ৰমাণখিনি মই সম্পূৰ্ণৰূপে দিব পাৰিছোঁ। কণ্টেক্ট নাম্বাৰ লৈ লৈছে, ফটোজ পাই গৈছে তেওঁলোকে। কি পদ্ধতিৰে বা কেনেকুৱা লং প্ৰচেছ এটা তেওঁলোকে চলাই আছে সেয়াটো আমাৰ নিচিনা সাধাৰণ মানুহে বুজি নাপাওঁ বাৰু। এতিয়া লৈ লোৱাৰ ফলত কি কৰিছে, তেওঁ ঘূৰাই পইচাটো দিব নোৱাৰাৰ বাবে ব্লেকমেইলিং আৰম্ভ কৰি দিছে। ব্লেকমেইলিং, আৰু ব্লেকমেইলিং কেনেকুৱা পদ্ধতিত কৰিছে সেয়া আপোনালোকে এবাৰ ভাবি চাব দেই। কণ্টেক্ট নাম্বাৰখিনি তেওঁৰ পৰা ট'টেলি ডাউনলোড কৰি লৈছে, ফটোজ লৈছে। এতিয়া কণ্টেক্ট নাম্বাৰ কি কৰিছে, তেওঁলোকে ইমান বেছি চিন্তা কৰিছে, ইমান এটা লং প্ৰচেছত কামবিলাক তেওঁলোকে কৰি আছে সেই এপটোৰ মাধ্যমেৰে দেই। লোকেশ্যন চাইছে, কিছুমান ৰিলেশ্যন উলিয়াই লৈছে, যেনেকৈ আমাৰ ফোন নাম্বাৰ, যিজনে লোন লৈছে, গাঁৱৰ ব্যক্তিজনে লোন লৈছে, সেই লোন লোৱা ব্যক্তিজনৰ ওচৰত আমাৰ চাগে ফোন নাম্বাৰ ছেভ ৰাখিছিলে, মোৰ ৰখা নাই, মোৰ হাজবেণ্ডৰ ৰাখিছে, ফোন নাম্বাৰ ছেভ তেনেকৈ ৰাখিছিলে, সেইবোৰ পাই গৈছে। গোটেই ফোন নাম্বাৰত যিখিনি ৰিলেশ্যনৰ নিচিনাকৈ তেওঁলোকে সন্দেহত ফোন নাম্বাৰছখিনি পাইছে, সেই ফোন নাম্বাৰখিনিলৈ তেওঁলোকে ফোনৰ ওপৰত ফোন কৰাৰ আৰম্ভ কৰি দিছে। আৰু এনেকুৱা ধৰণে ফোন কৰিছে। প্ৰথমে মোৰ হাজবেণ্ডলৈ আচলতে ফোন কৰিছিলে, কৈছে যিজন ব্যক্তিয়ে লোন লৈছিলে সেই ব্যক্তিজনৰ পৰা আৰম্ভ কৰিছে, ব্যক্তিজনৰ নাম কৈছে, তেওঁৰ মাকৰ নাম, দেউতাকৰ নাম আৰু তেওঁৰ পত্নীৰ নামৰ পৰা আৰম্ভ কৰি গোটেইখিনি ডিটেইলছ কৈছে আৰু লৈ লৈছে। তাৰপিছতে ভাবকচোন, সেই কণ্টেক্ট লিষ্টত থকা আমাৰ নাম সাঙুৰ খাই গ'ল, মানে আমাৰ নামো পাই গ'ল। মোৰ হাজবেণ্ডলৈ ফোন কৰিছে, এনেকৈ তেনেকৈ নামটো কৈছে ব্যক্তিজনৰ, এনেকৈ অমুক তমুক সেই কিবাকিবি হিন্দীতে কৈছে। তাৰপিছতে এওঁ গম পালে যে এইখিনি এটা ভুৱা প্ৰচাৰ, মানে ভুৱা ফোন কল। আমাৰ সন্দেহৰ ভাৱ অট'মেটিক আহিলে আৰু অলপ পিছতে মোলৈ এটা মেছেজ আহিছে। মোলৈ মেছেজটো আহিছে যে 48 ঘণ্টাৰ ভিতৰত আপোনাৰ এটা পাৰ্চেল আছে, পাৰ্চেলটো ল'ব লাগে। পাৰ্চেলটো ল'বৰ বাবে আপোনাৰ এড্ৰেছ, ডিটেইলছ সম্পূৰ্ণৰূপে আমাৰ এই লিংক এটা দিছে, এই লিংকটোত আপুনি শ্বেয়াৰ কৰক। ক'ৰ কি, কোনে লৈছিলে লোন আৰু কোনে শাস্তি ভুগি আছে ভাবকচোন এবাৰ। ক'ত কি, কিমান কি, মানে মনটো মানে সোমোৱাই দিছে, এইটো এটা ভাবক। তাৰপিছতে মেছেজটো অহাৰ অলপ পিছতে মোলৈ নন ষ্টপ ফোন অহা আৰম্ভ হৈ গ'ল। এনেকৈ তেনেকৈ যিজন ব্যক্তিয়ে প্ৰথম লোন লৈছিলে সেই ব্যক্তিজনৰ নামটো কৈ লৈ তেওঁৰ পত্নীৰ নাম কয়, মাকৰ নাম, দেউতাকৰ নাম কয়। তাৰমানে ইমান বেছি অতিষ্ঠ আমনি কৰিছে নহয়, কি ক'ম, মানে ভাষাৰে সঁচাকৈ বুজাব পৰা নাই। মোৰ হাজবেণ্ডত নন ষ্টপ ফোন আহিছে, হাজবেণ্ডে কি ক'ব লাগে তেওঁ সেইখিনি কৈছে, মোলৈ ফোন আহিছে। এনেকুৱা কৰিছে জানেনে, মোৰ ডিটেইলছো পাই গৈছে, মানে ইমান বেছি এটা শক্তিশালী কাম তেওঁলোকে চলাই আছে। তেনেহ'লে কি কৰিব নোৱাৰিব এইখন পৃথিৱীত, আপোনালোকে এবাৰ ভাবক।
তাৰপিছতে শেষলৈ যেনেকৈ আমাকো এবাৰ ব্লেকমেইলিং কৰাৰ তেওঁলোকৰ ধান্দা চলি আছে। ফটোজ ল'ব, কণ্টেক্ট নাম্বাৰ আমাৰো তেনেকৈ উলিয়াই ল'ব। আচলতে আমি চিম উলিয়াবলৈ বা তেনেকৈ কিছুমান ডিটেইলছ দিওঁ, তেনেকৈ ফোন নাম্বাৰটো লৈ পেলাই গোটেই ডিটেইলছখিনি পাই গৈছে আমাৰো, মানে চফ্ট হৈ গৈছোঁ। তেনেকৈ অনৰ্গল ফোন আহি থাকে, ফোনৰ নাম্বাৰ ব্লক কৰি 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 ভাগৰি গৈছে। তেওঁলোকৰ কথা নাজানো, তেওঁলোকে লোন লোৱা ঘৰখনৰ কথা নাজানো, তেওঁলোকে কি ব্যৱস্থা লৈছে আমি সেয়া নাজানো। আৰু মোলৈ ফোন আহিছে তেনেকৈ, তাৰপিছতে মানে এনেকৈ ফটো ল'ম, কিবা কিবি কৰিম আৰু মানে আজিকালি জানেই নেকেড ফটো ছ'চিয়েল মিডিয়াত ঢালি দিব, তাৰপিছত আৰু মানে পইচাৰ ডিমাণ্ড আহি যাব, তেনেকুৱা ধৰণৰ। ক'ৰ কেছ আহি আমাৰ লগত কেনেকৈ সাঙুৰ খাইছে, কেনেকৈ মেৰেপাক খাইছে, ক'ৰ কি কথা ভাবকচোন এবাৰ। সেইকাৰণে অতিষ্ঠ হৈ পেলাই আচলতে ভিডিঅ'টো আগবঢ়াবলৈ লৈছোঁ। তাৰ লগতে মোৰ মা অৰ্থাৎ শাহুমালৈ ফোন আহিছে। আচলতে মানুহবোৰে অনবৰতে ফোন লৈ নাথাকে, বহুতৰ দৰে অনবৰতে ফোনটো লৈ পেলাই হাততে নাথাকে। বিভিন্ন ধৰণৰ মানুহৰ কাম থাকে, সেই কামৰ মাজত যদি অনৰ্থক কিছুমান ফোন আহি পেলাই, কাৰোবাৰ কথা আহি পেলাই যদি কাৰোবাৰ ওচৰত হুলস্থুলৰ পৰিৱেশ এটা সৃষ্টি কৰে, তেনেহ'লে ভাবক। ৰাতিপুৱা নন ষ্টপ ফোন আহিছে মালৈ। ফোন অহাৰ পিছত তেওঁ এবাৰ অতিষ্ঠ হৈ বিভিন্ন ধৰণৰ তেওঁলোকক গালি পাৰিছে। গালি পৰাৰ কাৰণে অলপ সময়ৰ বাবে চাগে ফোনটো অহা বন্ধ হ'ল। মোলৈ তেনেকৈ মোৰ ফোনত মোৰ হাজবেণ্ডে গালি পাৰিলে, সেই গালি পৰাৰ পিছৰ পৰা অকণমান ঠাণ্ডা হয়, আকৌ আৰম্ভ হৈ যায়। সেইকাৰণে কৈছোঁ, আচলতে ইমান এটা মানসিক শাস্তি আমাক প্ৰয়োজন নহয়। যিসকলে লোন লৈছিলে, সেই লোনটো লোৱা ঘৰখনক বা ব্যক্তিজনক কৈছোঁ, আচলতে সোনকালে আপোনালোকে লিখিত ব্যৱস্থা গ্ৰহণ কৰক। নহ'লে আজিকালি কৰিব নোৱাৰা কাম একোৱেই নাই। বিভিন্ন ধৰণৰ কাম কৰিব, যিটো মানে মানুহে মানসিক আৰু শাৰীৰিকভাৱে বহুত বেছি কষ্ট অনুভৱ কৰে আৰু কষ্ট পাব। সেইকাৰণে আপোনালোকে সোনকালে তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰক। নিজৰো যাতে আপোনালোকৰ একো অসুবিধা নহয় ভৱিষ্যতে, আৰু আনৰো যাতে নহয়, সেইকাৰণে সোনকালে আপোনালোকে তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আচলতে এইবিলাক কেছত ৰৈ থকাৰ কোনো প্ৰয়োজন নাই। আকৌ এটা কওঁ, আচলতে মানুহবোৰে আজিকালি ইমান শিক্ষা দীক্ষা থকা মানুহ, ইমান এক্টিভ মানুহবিলাকে ভুল কৰাটো বৰ এটা বেয়া কথা। কিছুমান এপৰ যোগেদি কিবা এটা পালোঁ বুলি সহজতে সেই কামখিনি সহজতে পালোঁ বুলি মানে লৈ ল'ব নালাগে। ভৱিষ্যতৰ কথা চিন্তা কৰিব, যাতে নিজৰো প্ৰব্লেম নহয়। এইটো এটা আচলতে উদাহৰণহে হৈছে, আৰু যাতে ভৱিষ্যতেও তেনেকুৱা নহয় একো, আপোনালোকেও যাতে এনেকুৱা কিছুমান বিপদত নপৰে আৰু সকলো ভালে থাকে, সেয়াই। আৰু মানসিক শাস্তিটো বহুত এটা বেছি কষ্টকৰ আচলতে কথা। সেইকাৰণে এটা বহুত বেয়া পৰ্যায়লৈ নোযোৱাৰ আগতে আপোনালোকে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। পাৰি আজিকালি সকলো কৰিব পাৰি, সেইকাৰণে সোনকালে তাৰ ব্যৱস্থা গ্ৰহণ কৰক। নিশ্চয় কিবা এটা আপোনালোকে সফল হ'ব, আৰু আমিও মুক্ত হ'ম এনে কিছুমান ভুৱা ফোন কল, ব্লেকমেইলিঙৰ পৰা। আৰু ভুল নকৰিব সহজতে এনেকুৱা কিছুমান এপৰ পৰা অকল সহজতে কিবা এটা পালোঁ বুলিয়ে ঘপকৈ উঠাই ল'ব নালাগে। সেয়াই আৰু সোনকালে সেইকাৰণে মই আচলতে ভিডিঅ'টোৰ যোগেদি ক্লিয়াৰ কৰি দিছোঁ কথাখিনি। এনেকুৱা কিছুমান সমস্যাত আপোনালোকে যদি পৰিছে, কেনেকৈ পৰিত্ৰাণ পাব পাৰি, কেনেকৈ মুক্ত হ'ব পাৰি, তাৰ পৰামৰ্শ দিব বুলি আশা ৰাখিলোঁ। আচলতে ভিডিঅ'টো নবনাওঁ বুলি ভাবিছিলোঁ, আজি কেইবাদিন হ'ল, 10-15 দিনমান হ'ল তেনেকৈ চলিয়া আছে। সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো বনাই পেলাই মই ভিডিঅ'ৰ যোগেদি কথাখিনি কওঁ। সেয়াই, আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু যদি পাৰে প্লিজ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো।